নমস্কাৰ একেলগে ক'ব নোৱাৰা কথাবোৰৰ আন এটা খণ্ডলৈ আমাৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোক লিখি পঠোৱা ভৌতিক ঘটনাটো ধেমাজিৰ পৰা পঠাইছে আৰু লিখি পঠাইছে গৌৰৱ পাংগিঙে। ব্লগ আৰম্ভ কৰোঁ। এয়া ক্লাছ তাৰ 10-12ৰ পিছৰ ঘটনা এটা। নৰ্মেলি আমাৰ ক্লাছ 10ৰ পিছত লাইফটো চেঞ্জ হৈ যায় বহুতখিনি পঢ়া পাতিৰ ক্ষেত্ৰত। তাৰ ক্লাছ 10ৰ পিছত মানে লাইফটো এটা বেলেগ দিশতে চেঞ্জ হৈ গ'ল। গৌৰৱ এটা বহুত ভাল ল'ৰা, পঢ়া পাতিৰ ক্ষেত্ৰত বহুত মেৰিচিয়াছ ল'ৰা হয় সি। তাৰ ৰিজাল্টটো তেওঁৰ বহুত ভাল হৈছে। সেইকাৰণে মাক দেউতাকে কৈছে তাক যে তই ছায়েন্সৰ ষ্ট্ৰীম ল। বাট তাৰ মানে একদম মন নাছিল ছায়েন্সৰ ষ্ট্ৰীমৰ কাৰণে। বাট কি কৰিব, মাক দেউতাকে কৈছে যিহেতু শুনিবই লাগিব। সি ছায়েন্সৰ ষ্ট্ৰীমতে আগবাঢ়িল। বাট যিহেতু মই ক'লোঁ সি পঢ়া পাতিত বহুত ভাল হয়, তাৰ ৰিজাল্ট ভাল হৈছে, সি ভালকৈ আগবাঢ়িছে। তাৰপিছত সি ক্লাছ 12লৈ প্ৰম'ট হ'ল। প্ৰম'ট হোৱাৰ পিছত ভাবিলে এনেকৈ থাকিলেতো নহ'ব, এটা নীটৰ কাৰণে কোচিং ল'বই লাগিব ভালকৈ। তো সি ক'লে কি মা দেউতাক ক'লে যে মই নীটৰ কাৰণে কোচিং ল'ম, একেলগে 12ৰ ভাল এটা প্ৰিপেৰেশ্যন হৈ যাব মোৰ। মাক দেউতাই ক'লে কি ঠিক আছে হ'ব বাৰু, কথা নাই, তই যদি ভালকৈ মিলাব পাৰ গোটেইখিনি টিউশ্যন দি দিম, একো প্ৰব্লেম নাই। তেনেকৈ সি নীটৰ কাৰণে কোচিং ল'লে। ইফালে 12ৰ ষ্টাডিটোও চলি আছে। কোচিঙত কি হ'ল, এজনী ছোৱালী আহিছে আৰু সেই ছোৱালীজনীৰ লগত তাৰ নন ষ্টপ কথা বতৰা, নন ষ্টপ কথা পাতিব দুটাৰ ৰিলেশ্যনশ্বিপো বহুতখিনি ষ্ট্ৰং হৈ গ'ল। তেনেকৈ বাৰু আগবাঢ়ি গ'ল গোটেইখিনি। ক্লাছ 12ৰ এক্সাম আহিলে, 12ৰ এক্সাম দিলে, দুটাৰ ৰিজাল্টটো ভাল হ'ল। তো 12ৰ পিছত যিহেতু আমি নীট দিব লাগে, নীটৰ এক্সামটো আহে, সিহঁতে দুটাই নীটৰ কাৰণে প্ৰিপেৰেশ্যন ল'লে। দুটাই ভালকৈ পঢ়ি আছে একদম। নীটৰ মানে এক্সামটো দুটাই দিলে। তো নীটৰ এক্সামৰ পিছতে গৌৰৱৰ আছিল বাৰ্থডে। আৰু তাই মানে বহুত এক্সাইটমেণ্ট, যিহেতু ফাৰ্ষ্ট বাৰ্থডে হয় আৰু তো বহুতখিনি এক্সাইটমেণ্ট আৰু দুটাৰে। বাৰ্থডে গিফ্ট দিব ভালকৈ তাক, ছাৰপ্ৰাইজ দিব ভালকৈ তাক। তাই এটা ধুনীয়া চাই তাৰ কাৰণে তাৰ নাম লিখা এটা চিলভাৰৰ ব্ৰেচলেট আনি দিলে। আৰু সিও বহুত হেপ্পী মানে গিফ্টটো পাই পিনে, বহুত বেছি হেপ্পী। তাৰপিছত সি মানে ব্ৰেচলেটটো হাতৰ পৰা নোলায় আৰু নন ষ্টপ হাততে ৰাখে ব্ৰেচলেটটো, ক'তোৱে খুলি নথয়। তাৰ কাৰণে মানে ইমানেই মৰম ব্ৰেচলেটটোৰ। তাৰপিছত লাহে লাহে নীটৰ ৰিজাল্ট আহিল। বাট তাৰ কেনেকুৱা হ'ল, সি যিহেতু মই কৈছিলোঁ পঢ়াত পাতিত বহুত ভাল, সি নীটৰ এক্সাম ক্ৰেক কৰিলে। বাট তাই নোৱাৰিলে কৰিবৰ কাৰণে। সেইকাৰণে তাৰো মনটো বেয়া লাগিল, ভাবিছিল কি দুটাই একেলগে পঢ়িব, একেলগে মানে পঢ়া পাতি কৰিব, একেলগে ডক্তৰ হৈ ওলাই আহিব, সপোন ন চবৰে এটা। যিহেতু এটা ষ্ট্ৰীমৰে ষ্টুডেণ্ট হয়, এটাই সপোন দুটাই ভাবিছিল কি একেলগে চবখিনি পঢ়িব। কিন্তু কেতিয়াবা ডেষ্টিনি সাথ নিদিয়ে আমাৰ। সেইকাৰণে সি মানে তাক মানে বহুতখিনি ষ্ট্ৰং ৰাখিছে, কৈছে কি একো নাই, নেক্সট টাইম ট্ৰাই কৰ, পাৰিবি তই। নেক্সট টাইম এবাৰ কি হ'ল, নেক্সট টাইমটো পাৰিব ন, যদি ভালকৈ পঢ়ে চবেই পাৰিব। তাইক তেনেকৈ বুজাইছে। ইয়াৰো ক্লাছেছ ষ্টাৰ্ট হৈ গ'ল। ইয়াৰ যিহেতু চিটটো বেলেগ এটা ডিষ্ট্ৰিক্টত পাইছিল, বেলেগ জেগাত পাইছিল, তো সি তাতে যাব লগা হ'ল। তাৰপিছত সিহঁতৰ এটা লং ডিষ্টেঞ্চৰ এটা ৰিলেশ্যনশ্বিপ হৈ গ'ল। তাৰপিছত তাৰ নৰ্মেল ডে ষ্টাৰ্ট হৈ গ'ল আৰু তাইও পঢ়া পাতি কৰি আছে, ইয়াৰো নৰ্মেল ষ্টাৰ্ট হৈ গৈছে চব। বাট এদিন কি হ'ল, তাৰ গাটো পটককৈ মানে বহুত বেয়া হৈ গ'ল, বহুত বেছি। নন ষ্টপ ভমিটিং হৈছে, পেটৰ বিষ, মাথাৰ বিষ। তো মাক দেউতাকতে মানে ভাবিলে কি যিহেতু গাটো বহুত বেয়া হৈ গৈছে তাইক ঘৰত ৰাখিব নোৱাৰোঁ, ডক্টৰ তাত লৈ যাওঁ। তেনেকৈ মাক দেউতাকে ওচৰৰে হস্পিটেলত লৈ গ'ল। চেলাইন দিলে তাতে, চেলাইন দি পিনে অলপ নৰ্মেল হৈছে, কিন্তু ডক্টৰৰ কিবা এটা ডাউট হ'ল, সেইকাৰণে ডক্টৰ এটা টেষ্ট কৰাব দিলে। তাৰপিছত 2 দিন পিছত টেষ্টৰ ৰিজাল্ট আহিল আৰু গম পাইছে কি তাইৰ কেঞ্চাৰৰ 3rd ষ্টেজ। তাই মানে অলপো সাহস হোৱা নাই মানে তাক ক'ব কাৰণে কথাখিনি। সি ইফালে নৰ্মেল ক্লাছ কৰি আছে, তাৰমানে তাইৰ অলপো সাহস হোৱা নাই ক'বৰ কাৰণে। বাট ক'বতো লাগিবই ন। সি এদিন ক্লাছতে আছিল, তেতিয়াই তাক কৈছে কি এনেকৈ এনেকৈ মোৰ বেমাৰ হৈছে। তো সেইটো গম পাই সি মানে ট'টেলি মানুহটো ভাঙি পৰিছে আৰু একদম ভাঙি পৰিছে। তাৰ তাত অপশ্যনে নাই একো, কি কৰিব সি। বাট নিজক সি ষ্ট্ৰং দেখাবই লাগিব, তাইক উইক কৰিব নোৱাৰে ন। তো সি নিজক ষ্ট্ৰং দেখাইছে, কৈছে তুমি ভাল হ'বা, বহুতে ভাল, তুমিও ভাল হ'বা, ভালকৈ আমি ট্ৰিটমেণ্ট কৰিম, ভাল হ'বা তুমি। যিহেতু নিজে এটা ডক্টৰ হয়, তাইক কেনেকৈ সি উইক ফিল কৰাব। তাৰপিছত ৰেণ্ডম দিন চলি আছে, তাৰো চবখিনি নৰ্মেলি যাই আছে। এদিন ক্লাছৰ পৰা সি ৰুম আহি আছিল আৰু তাৰ তাত এটা ফোন কল আহিছে। আৰু সেই ফোন কলটোৱে তাৰ গোটেই লাইফটো মানে তাতে ষ্টপ কৰি দিছে আৰু। তাক কৈছে কি তাই এই পৃথিৱীখন এৰি গুচি গৈছে। আৰু সি পাগলৰ নিচিনা কান্দিছে, মানে পাগল হৈ গৈছে। সি নেক্সট দিনাই মানে চবখিনি বাদ দি পিনে সি ধেমাজি ৰিটাৰ্ণ হৈছে। তাৰপিছত তাইৰ সকাম আৰম্ভ হৈছে, সকামবোৰ। তাকতো এনেও তাৰ
সি মানুহ ট'টেলি ব্ৰেকডাউন আৰু তাৰ একো নাই লাইফটোত। সি মানে ভাবিছে কি মোৰ এটা বডিৰ এটা অংশ এটা মানে নোহোৱা হৈ গৈছে তাৰ পৰা। তাৰপিছত তাৰ সকাম চলি আছে। এদিন কি হৈছিল, সি কিবা ক'ৰবাত গৈছিল নেকি, চকৰ পৰা সি ঘৰে, আৰু চকৰ পৰা ঘৰটো মানে অলপ তাৰ সোমাই যোৱা টাইপৰ। তো সেনেকৈ আহি আছে, আহি থাকোঁতে মানে তাৰ ছাডেনলি, মানুহ ভ্ৰমো হ'ব পাৰে, বাট সি মানে দেখিছে আৰু ৰাস্তাত যিহেতু অলপ মানে আন্ধাৰ আছিল আৰু অলপ জয়ালো আছিল, মানুহ নাছিল তাতে কোনো, সি দেখিছে ছেইম তাই যোনযোৰ কাপোৰ পিন্ধি আছিল তাক ফাৰ্ষ্ট লগ কৰোঁতে, সেইযোৰ কাপোৰ পিন্ধি এজনী ছোৱালী থিয় হৈ আছে। সি ভাবিছে বেলেগ কোনোবাও হ'ব পাৰে, তাৰ ইমান এটা ভাৱ হোৱা নাই মনত। তাৰপিছত যেতিয়া দেখিছে, ওচৰত আহিছে, তাইক দেখিছে, একো কোৱা নাই, তাই চুপচাপ জাষ্ট তেনেকৈ চাই আছে তাইক, একো কোৱা নাই। সিও তাতে মানে স্তব্ধ, সি কি কৰিব একো বুজি পোৱা নাই। তাৰপিছত যিমান পাৰে সি ভগৱানৰ নাম লৈছে, ভগৱানৰ নাম লৈছে। সি ভগৱানৰ নাম লৈ লৈ তাৰ অলপ টাইমৰ পিছত তাইক নেদেখা হৈ গ'ল, আৰু যিমান পাৰে সিমান সি খৰকৈ ঘৰৰ কাৰণে খোজ বলিছে। ঘৰ যাই পাইছে, মাক দেউতাক এইবোৰ কথা কৈছে। যিমান যি হ'লেও জানে আমাৰ মানে পেৰেণ্টছবোৰক, যিহেতু ঘৰত গম পাইছিল কথাবোৰ সিহঁতৰ, তো কৈছে কি তই বেছি ভাবি আছ কাৰণে তোৰ এনেকুৱা হৈছে, যিহেতু তাই তোৰ লগতে নন ষ্টপ থকা আছিল। তো মাক দেউতাকে ইমান এটা মানে গুৰুত্ব দিয়া নাই। তাৰপিছত তাইৰ সুধি সিদিনা মানে কি হৈছে, ৰাতিলৈ মানে কি নাম কীৰ্তন ঘৰত চলি আছিল তেনেকৈ, সিহঁতে মানে তাতে সিও তাতে আছিল। তো কোনো শব্দ পোৱা নাই, কোনেও শব্দ পোৱা নাই। অলপ দূৰত সি শব্দ পাই, ছোৱালী এজনী বহুত জোৰকৈ কান্দি আছে, আৰু মানে ইমান দুখ লাগে কান্দিছে, মানে বহুত দুখ লাগে কান্দিছে। সি মাকক কৈছে, মা তুমি শুনি পাইছা নেকি শব্দটো? মাকে কৈছে, নাই মইতো একো শুনি পোৱা নাই, কি হ'ল? তেতিয়া সি কৈছে, এজনী ছোৱালী ইমান জোৰ জোৰকৈ কান্দি আছে, মানে তাৰ পৰা একদম কাণত লাগি আছে বস্তুটোৱে, বহুত জোৰ জোৰকৈ কান্দি আছে, আৰু মানে বহুত দুখ লাগে কান্দি আছে। তাৰপিছত মাকে কৈছে, তই হ'ব, তই ঘৰত যা, মই যাই আছোঁ, ব'ল একেলগে ব'ল। তাৰপিছত সিহঁতে ঘৰত গ'ল, আৰু সি শুব ট্ৰাই কৰিছে, আৰু শোৱাৰ লগে লগে তাৰ মানে খালি তাইৰ মুখখন আহে মুখৰ আগত, তাইক দেখি পায়, কিবা কিবি কৈ থাকে, সি একো বুজি নাপায়, মানে কিবা কিবি আহি কৈ থাকে, একদম একোৱে বুজি নাপায় সি। তাৰপিছত সেনেকৈ গ'ল। তাৰপিছত দুদিন পিছত কি দেখিছে সি, মানে এটা সপোন আহিছে তাৰ তাতে, যে তোক যোনটো মই ব্ৰেচলেট গিফ্টত দিছিলোঁ, তো সেইটো পেলাই দে, তেতিয়াহে মই তোৰ ওচৰৰ পৰা যাম, নহ'লে মই তোৰ লগতে থাকি যাম সদায়। তো সি মাকক কাহিনীখিনি ক'লে যে মই এনেকৈ এটা সপোন দেখিছোঁ। তো মাকহঁতেও মানে সিহঁতৰ নীতি নিয়মৰ মতে নীতি নিয়মখিনি কৰি পিনে, যিমানখিনি নীতি নিয়ম আছে সকাম ৰাখি পিনে, ভালকৈ নাম কীৰ্তন কৰি পিনে, আৰু ব্ৰেচলেটটো পূজা পাতি কৰি পিনে নদীত টোপোলা এটা বান্ধি পিনে পেলাই দিছে। তাৰে পিছত বাৰু ইমান এটা সি একো দেখা নাই সপোন। আৰু এইটো মোৰ ফাৰ্ষ্ট ভৌতিক ঘটনা আছিল, যোনটো মোক কোনোবাই লিখি পঠাইছিল, আৰু মোৰ ইমান বেয়া লাগিছে গম পাই পিনে। তাই য'তেই আছে সুখত থাকক, আৰু সিও ভালে থাকক। বেয়া লাগে জানো, বহুতৰ ডেষ্টিনি নাথাকে এইবোৰত, বহুতৰ নাথাকে। আৰু বহুতৰ এনেকুৱা হৈ যায়, বহুত এনেকুৱা কাহিনীও পাইছোঁ যে মানুহটোক এৰি যাব নোৱাৰে পটককৈ, ইমান দিনৰ এটেচমেণ্ট এটা কেনেকৈ এৰি যাব, একদমেই নোৱাৰে। বাৰু আজিলৈ আহিছোঁ, অহা ভিডিঅ'ত আৰু লগ পাম।